এই মুহূৰ্তত 2023 চনত SSLC বা HS দিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023 চনত HS বা SSLC এক্সাম দিব, সেইসকল ছাত্ৰ ছাত্ৰীয়ে সদায় জানিব বিচাৰে যে এনচাৰ শ্বীটটো কেনেকুৱা থাকিব। এই বিষয়ত আজি এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণভাৱে জনাম সকলোকে। HS বা SSLC পৰীক্ষাসমূহত দুই ধৰণৰ এনচাৰ শ্বীট থাকে। এটা হ'ল ৰুলিং আৰু এটা হ'ল প্লেন। এই ৰুলিংটো হৈছে আষ্টনা আৰু প্লেনটো হৈছে মেথছৰ বাবে। এই এনচাৰ শ্বীটসমূহ 24 পেজৰ থাকে আৰু এই এনচাৰ শ্বীটসমূহৰ ফ্ৰণ্ট পেজত ৰুলিং থাকিব, চেবাৰ লগো দিয়া থাকিব আৰু পেজ নাম্বাৰটো দিবলৈ তাতে খালী ঠাই থাকিব। আৰু এইবাৰ যেহেতু SSLC এক্সামত 45 মাৰ্কছৰ কাৰণে অবজেক্টিভ কুৱেশ্যন থাকিব আৰু সেই অবজেক্টিভ কুৱেশ্যনসমূহৰ এনচাৰ কৰিবলৈ প্ৰথম 5টা পেজে থাকিব। আপোনালোকক এটা এডিশ্যন দেখাই আছোঁ। এইটো ধৰণৰে থাকিব প্ৰথম 5টা পেজ। আৰু মেথছৰ কাৰণে যিটো প্লেন বুকলেট থাকিব, এইটোত থাকিব 24 পেজ আৰু ইয়াত 21 নম্বৰ আৰু 23 নম্বৰ পেজটোত থাকিব গ্ৰাফ পেপাৰ। এতিয়া তোমালোকে শিক্ষামূলক খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এইটো ভিডিঅ'ত লাইক কৰি কমেণ্ট এটা কৰি দিবা।